ৰাইজে ভাবিছে যে আমাক এনেকুৱা এজন প্ৰতিনিধি লাগে যিজন প্ৰতিনিধিয়ে আমাক নিৰাপত্তা দিব। সেইকাৰণে ৰমজান মাহত ৰোজা ৰাখি আপোনালোকে ইয়ালৈ আহিছে। ময়ো ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ, আপোনালোকক বিশ্বাস দিছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ দোৱা আমাক দিয়ক। তাৰ প্ৰতিদান হিচাপে আমি আপোনালোকক নিৰাপত্তা দিম, ভালকৈ ল'ৰা ছোৱালীৰ লগত থকাৰ পৰিৱেশ কৰি দিম। ইয়াৰ আগতে গোৱালপাৰাত এখন সভা কৰিছিলোঁ। সভা কৰোঁতে আলমে ক'লে যে ইমান মতা মানুহ হৈছে, মাইকী মানুহ অহা নাই। পিছত খবৰ ল'লোঁ যে মাইকী মানুহখিনিয়ে ক'লে যে লাখপতি বাইদেউৰ ফৰ্ম দি আছে। লাখপতি বাইদেউৰ ফৰ্ম দিবৰ কাৰণে আপোনালোকক এটা দিন সময় দিছিল, হয়নে নহয়? ভিৰ হৈ গৈছিল। ৰাহুল গান্ধী অহাৰ দিনা কিজানি আপোনালোকে ৰাহুল গান্ধী মিটিঙত যায়, সেইকাৰণে এদিনতে কৈছে যে ফৰ্ম দিব। ডাঙৰ ডাঙৰ IPS UPS পৰীক্ষাৰ কাৰণেও, ACS পৰীক্ষাৰ কাৰণেও এনেদৰে লাইন পাতি ফৰ্ম ল'ব নালাগে, অনলাইনতে ফৰ্ম পায়। কাছাৰী ঘৰৰ আগতে ফৰ্ম বিক্ৰী কৰে। কিন্তু হিমন্ত বিশ্বই এই মানুহখিনিক কষ্ট দি ৰ'দত লাইন থিয় কৰাই থলে, লাখপতি বাইদেউ ফৰ্ম ল'ব। আমাৰ মানুহখিনি আশাত গ'ল, দুখীয়া মানুহ। ফৰ্ম আপোনালোকে পালে, ফৰ্মখন ফিল আপ কৰিলে। এতিয়া কৈছে ফৰ্মখন ফিল আপ কৰোঁতে এনেকুৱা কাম কিছুমান সোমোৱাই দিছে, হয়নে নহয়? ফৰ্ম ফিল আপ কৰিব পাৰিব নোৱাৰে। এই ফৰ্ম ফিল আপ কৰোঁতে হিমন্ত বিশ্ব শৰ্মা 5 বছৰ চৰকাৰ যাবগৈ, আপোনাৰ ফৰ্মখন ফিল আপ কৰা নহ'ব। মানুহখিনিক ঠগাইছে তেওঁ। ফৰ্ম ফিল আপ কৰিছে নেকি আপোনালোকে? ফৰ্মটো ফিল আপ কৰিব পৰা নাই? তাত কি দিছে জানে? এনে কিছুমান কথা দিছে যিবিলাক কাৰণত আপোনালোকে পইচা নাপায়। তাত দিছে যে 2টাতকে ল'ৰা ছোৱালী যদি যাৰ আছে সেই মানুহে নাপায়, হয়নে নহয়? কওক আপুনি। কৈছে হয়। হৰি বাবা, মোৰ এই মহিলাসকলক তুমি যাওঁতে কিয় নকলা যে ফৰ্মখন নল'ব, ৰ'দত নাহিব, 2টাতকে ল'ৰা ছোৱালী থকা মানুহে নাপাব? কথাখিনি শুনিব আপোনালোকে। আমি ব্যৱস্থা কৰিম, চিন্তা কৰিব নালাগে আপোনালোকে। যদি 2টা ল'ৰা ছোৱালী থাকিলে মোৰ মহিলাসকলক তুমি কোনো ধৰণৰ অনুদান নিদিয়া, তুমি ঘৰৰ 4 নম্বৰ ল'ৰা কেনেকৈ মুখ্যমন্ত্ৰী হৈছা? বুজি পোৱা নাই বহুতে। হিমন্ত বিশ্ব শৰ্মা ঘৰৰ 4 নম্বৰ ল'ৰা, মুখ্যমন্ত্ৰী হ'ব পাৰে। আৰু মোৰ মহিলাসকলৰ 2টাতকে বেছি থাকিলে চৰকাৰৰ অনুদান নাপায়। যদি তুমি আদৰ্শ নীতিৰ কথা কোৱা, তোমাৰতো আদৰ্শ নাই। দেখুওৱা যে মই মহিলাসকলক 2টাতকে বেছি ল'ৰা ছোৱালী কৰিবলৈ দিয়া নাই, আদৰ্শ দেখুৱাইছো। মই মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰিছো, বেছ তুমি মানিম তোমাৰ হিমন্ত বিশ্বৰ গেৰাণ্টি বুলি মানিম। তুমি নিজে 4 নম্বৰ, মোৰ মহিলাসকলক এনেকৈ অত্যাচাৰ কৰিছা তুমি। ঠিক আছে, ফৰ্মখন ল'লে আপোনালোকে, ফৰ্মখনটো ফিল আপ কৰিব পৰা নাই? পাৰিছে জানো? নিৰ্বাচনৰ আগত দিম বুলি কৈছিল নহয়, সেইকাৰণেহে একেদিনে ফৰ্ম দিছিল। মই কথাখিনি অলপ খোলাকে পাতিম আপোনালোকৰ লগত, সঁচা কথা কৈ দিব। আপোনালোকক কোনোবাই এগৰাকীয়ে লাখপতি পাইছে নেকি? লাখ টকা এগৰাকী, এজন? কিয় মিছা কথা ক'লা? যদি কোনোবা এগৰাকীয়ে লাখ টকা পাইছে, সেই লোকসকলে বিজেপি আৰু ইউডিএফক ভোট দি দিয়ক। আৰু যিসকলে লাখ টকা পোৱা নাই, কংগ্ৰেছক ভোট দিয়ক। হিচাপ বিকাশ খালাস, বাকচত হিচাপ ওলাই যাব। কেৱল মানুহক ঠগাবা। তোমালোকেইতো কৈছিলা যে তৰুণ গগৈ আৰু মনমোহন সিং চৰকাৰে চাকৰি দিব পৰা নাই, আমি বছৰি 2 কোটিকে চাকৰি দিম কৈছিল নহয়। দিছে নেকি চাকৰি? তুমিয়ে কৈছিলা 25 লাখকৈ চাকৰি দিম, বছৰি
25 লাখকৈ হলে 7 বছৰত 25 লাখ 25 লাখ 25 লাখ 1,50,00,000 লাখ এতিয়া 1 লাখ চাকৰি দিওঁতে টানাটানি তথাপি কৈছো যে হিমন্ত বিশ্ব শৰ্মাই যিমান মানুহক চাকৰি দিছে সকলোৱে বিজেপি আৰু ইউডিএফক ভোট দি দিয়ক আৰু যিসকলে চাকৰি পোৱা নাই কংগ্ৰেছক ভোট দি দিয়ক হিচাপ নিকাচ ওলাই যাব কোনে পাইছে কোনে নাই পোৱা হাতী বোকাকে কৈছিল নহয় তেওঁলোকে নিৰ্বাচনৰ সময়ত যে কংগ্ৰেছে দুৰ্নীতি কৰিছে পইচাবিলাক বাহিৰত থৈছে আমি 100 দিনৰ ভিতৰত সেই টকা লৈ আনি মহিলাসকল আপোনালোকে 1000 টকাৰে এটা একাউণ্ট খোলক আমি 100 দিনৰ ভিতৰত এই দুৰ্নীতি কৰা পইচাবিলাক লৈ আনি 15 লাখ 15 লাখ 15 লাখ কৈ আপোনালোকক দিম কৈছিল নহয় ভেৰি ইণ্টাৰেষ্টিং আপোনালোকে সকলোৱে এই ৰোডত থিয় হৈ বেংকৰ একাউণ্ট খুলিছিল পাহৰি গৈছে এতিয়া সকলোৱে একাউণ্ট খুলিছে আমি ৰখাব পৰা নাই মোক ভোট দিয়া মানুহখিনি ৰচিদে মোক কৈছে মোল্লাই মোক কৈছে প্ৰদীপে কৈছে কি হ'ল আমাক ভোট দিয়া মহিলাবিলাকে বেংকত লাইন কিয় দুখীয়া মানুহ ভাবিছে একাউণ্টটো খুলিব মোবাইলটো গাড়ীত থৈ দিব ক্লিংকে এটা শব্দ ওলাব 15 লাখ কমাই যাব হয় না নহয় হয় হয় কৈ আছে একাউণ্ট খুলিছিল 1000 টকা একাউণ্ট খুলি আমাৰ মহিলাসকলে 15 লাখ টকা পাম বুলি গাড়ীৰ তলত ফোনটো থৈ দিছে ভাবিছে ক্লিং কৰি আহিব মানুহগৰাকী হাঁহিছে হয় ঠাট্টা কৰিছে তেওঁলোকে এদিন গ'ল দুদিন গ'ল 3 দিন গ'ল 4 দিন গ'ল 5 দিন গ'ল নাহে ক্লিং নকৰে মনত ৰাখিব ৰাইজ এদিন হঠাৎ ক্লিং বুলি কৰিছিল আপোনালোকক ভাবিলে নাই 15 লাখ টকা আহি গ'ল হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সঁচা কথা কৈছে ৰাতি ক্লিং কৰাৰ পিছত যেতিয়া ফোনটো চাই কৈছে কি হ'ল মই যিটো মূৰৰ কাম মাটিত পেলাই 1000 টকা থৈছিলো বেংকত তাৰ পৰা মোৰ পৰা 100 টকা কাটি লৈ গৈছে টেক্স কাটি লৈ গৈছে হয় নে নহয় কওক আপোনালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুদে মূলে আপোনালোকক এই মহিলাসকলে এইবাৰ আপোনালোকক বৰ্খাস্ত কৰিব আমাৰ মানুহে হাতৰ চিনটো টিপিয়ে থাকিব লেতেৰা কৰি দিব আৰু বদৰদিন আজমল ডাঙৰীয়াৰ চিনটো নতুন কৰি ৰাখিব যাতে কোনো নুচুৱে ৰাইজক ঠগাইছে আপোনালোকৰ পইচা কষ্ট কৰি মূৰৰ গাম মাটিত পেলাই আপোনালোকৰ মতা মানুহটো আপোনালোক সকলোৱে বেংকত টকা থৈছে আগতে বেংকত যেতিয়া টকা থৈ ভাল লাগে মনটো যে 1000 টকা থৈ যেতিয়া আমি বেংকলৈ যাওঁ 1100 টকা 200 টকা হৈ যায় ইণ্টাৰেষ্ট পায় এতিয়া আপোনালোকে যদি 1000 টকা মূৰৰ গাম মাটিত পেলাই আপোনালোকে বেংকত টকা থয় মোবাইলত দেখা যায় ক্লিং কৰি আপোনাৰ পৰা টেক্স কাটি লৈ গৈ থাকে হয় নে নহয় কওক 1000 টকাৰ ঠাইত 800 টকা 700 টকা হৈ যায় আগতে আলফাই বন্দুক দেখাই মানুহৰ পৰা পইচা লৈছিল এই চৰকাৰে নিজৰ মূৰৰ গাম মাটিত পেলাই জমা থোৱা আমাৰ টকা আমাক নুসুধি 3 টকাই কিদৰে টেক্স কাটি লৈ যায় ছাৰ ৰাইজ এই ভোটৰ সময়ত এই কথাখিনি মনত ৰাখিব কথাখিনি সত্য আপোনালোকে চাব এই যে মহিলাসকলৰ এই যে লাখপতি বাইদেউ কাক দিব আত্মসহায়ক গোটক দিব আত্মসহায়ক গোট কেতিয়া খুলিছিল আপোনালোকে মনত কৰক আত্মসহায়ক গোট খুলিছিল তৰুণ গগৈ যেতিয়া চিফ মিনিষ্টাৰ আছিল মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল আপোনালোকে যেতিয়া আত্মসহায়ক গোট খুলিছিল সেই সময়ত পঞ্চায়তৰ মন্ত্ৰী কোন আছিল এই ৰকিবুল হুছেইন আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ দিনত খোলা আত্মসহায়ক গোটক তুমি ঠগাবলৈ আহিছা বাকচত চাবা এবাৰ তোমাক ঠগাব খালি বাকচ পঠিয়াব এবাৰ চাবা অকল গোৱালপাৰাত নহয় ডিব্ৰুগড়ত তৰুণজ্যোতি গগৈ জিকিব যোৰহাটত গৌৰৱ গগৈ জিকিব নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিব কাজিৰঙাত ৰজনী ৰাতিৰ্কি জিকিব বাকত যেতিয়া খুলিব দেখিব ধুবুৰীত ৰেকৰ্ড সংখ্যক ভোটত আল্লাহ তাআলাৰ ওপৰত ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কৈছো ৰকিবুল হুছেইন আপোনালোকৰ নতুন সংসদ হ'ব
নহয় নহলেতো আপোনালোকে ইমান কষ্ট কৰি ইয়ালৈ আহে আমাৰ প্ৰতি মৰম আছে নে নাই আপোনালোকে কাৰ কাৰ মৰম আছে সমৰ্থন কৰিব হাতখন ডাঙৰকচোন আমাৰ প্ৰেছৰ মানুহবিলাকক এখন দেখুৱাই অলপ পৰা থাকিব এইখন হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ পঠিয়াই দিবা বদৰনী ৰাজবল ডাঙৰীয়াক পঠিয়াই দিম ৰাইজক চব কিমান ঠগাইছিল আপুনি এই ঠগুৱাৰ প্ৰত্যুত্তৰ এইবাৰ আপোনালোকৰ হাত পেটাকে ৰাইজে দিব ঠিক আছে নমক মই অকমান সঁচা কথাটো কৈ দিয়া ভাল আপোনালোকক কলো যে ৰকিবুল হুছেইনক কংগ্ৰেছক কোনে ভোট দিব আপোনালোকে হাত দাঙিলে মই ইমান অন্যায় নকৰো বদৰনী ৰাজবল ডাঙৰীয়াক কোনে কোনে ভোট দিব হাতখন ডাঙৰকচোন চাওক আপোনালোকে মানুহৰ বেদনা নেদিয়ে কেতিয়াও নিদিয়ে বদৰনী ৰাজবল চাহাব আপোনাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ সম্বন্ধ ধৰা পৰিছে আৰু নহলে আপুনি এই প্ৰদীপ চৰকাৰ খণ্ডকাৰে কোৱাৰ দৰে বিভিন্ন ঠাইত বঙাইগাঁৱত নিজৰ পত্তাৰ মাটি ডাঙৰকে বনোৱা মাদ্ৰাছাখন আপুনি নাভাঙে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাঙিছিল যেতিয়া মানুহখিনিয়ে কেছ কৰিব খুজিছিল যে আমাৰ পত্তাৰ মাটি সেই সময়ত বম্বেৰ পৰা দৌৰি আহি বদৰনী ৰাজবল ডাঙৰীয়াই কৈছে যে মোক হিমন্ত বিশ্বই কৈছে আপোনালোকে কেছ কৰিব নালাগে মই ব্যৱস্থা কৰি দিম মাদ্ৰাছাৰ মানুহখিনিয়ে ভাল অৰ্থত ল'লে নিজৰ সংগতে কৈছে কালি কান্দি কান্দি কৈছে এমাহ গ'ল 2 মাহ গ'ল 3 মাহ গ'ল 12 মাহ গ'ল আজি 2টা বছৰ গ'ল বদৰনী ৰাজবল ডাঙৰীয়াই সেই মাদ্ৰাছাৰ ক্ষেত্ৰত আমাক কোনো ধৰণৰ সিদ্ধান্ত নিদিলে কেৱল তেওঁক লাগে ক্ষমতা কেৱল তেওঁক লাগে এমপি তাৰ কাৰণে ধুবুৰীৰ মানুহে যি বিপদত পৰে পৰক ৰাইজ এনআৰচি মনত কৰক মহিলাসকল এই সময়খিনি মনত পেলোৱাৰ সময় কাগজ পত্ৰ লৈ আপোনালোকে গোৱালপাৰাৰ পৰা ধুবুৰী যোৰহাট গুৱাহাটীলৈ গৈছিল নে নাই এনআৰচিৰ দামটো উঠাবৰ কাৰণে যাবলগীয়া হৈছিল নে নাই এখন সৰু গাড়ীত 7জন 8জন 10জন গৈ আপোনাৰ গোটেই পৰিয়াল ল'ৰা ছোৱালী লৈ ঘূৰি ফুৰিব লাগিছিল নে নাই সেই এনআৰচিৰ সময়ত বদৰনী ৰাজবল ডাঙৰীয়াই ধুবুৰী অঞ্চলৰ ধুবুৰীৰ প্ৰতিনিধি হিচাপে কি দায়িত্ব পালন কৰিলে জমিয়াতুল উলামায়ে হিন্দ আৰছাদ মাদানী সাহাবৰ সভাপতি মুস্তাক আনফৰ ইয়াত ৰামপুৰৰ প্ৰতিনিধিসকলক লগত লৈ এই এমএলএ সকলৰ সহযোগত মই ৰকিবুল হুছেইনে সুপ্ৰিম কোৰ্টৰ দুৱাৰে দুৱাৰে উকিলসকলে গৈছিলো জানে না নাজানে আপোনালোকে শুনিছো বিপদৰ সময়ত মানুহৰ লগত নাথাকে যেতিয়া হঠাৎ ক'লে 48 লাখ মহিলা পঞ্চায়তৰ সেক্ৰেটাৰী চাৰ্টিফিকেট লিংক চাৰ্টিফিকেট সহজত মই বুজাই দিছো মহিলাসকলে এঠাইৰ পৰা আন ঠাইলৈ বিয়া হ'লে পঞ্চায়তৰ সেক্ৰেটাৰীয়ে এখন লিংকেজ চাৰ্টিফিকেট দিয়ে ভিডিঅ' এটাত কাউণ্টাৰ সাইন কৰে সেই লিংকেজ চাৰ্টিফিকেটখন হাই কোৰ্টত আপোনালোকৰ নাকচ কৰি দিলে সেই চাৰ্টিফিকেট লৈ যেতিয়া সুপ্ৰিম কোৰ্টলৈ যাওঁ সেই সময়ত আলমে কোৱাৰ দৰে বেৰিটা মাৰা এগৰাকী গাৰো সম্প্ৰদায়ৰ মহিলাক লগত কৈ মই যেতিয়া সুপ্ৰিম কোৰ্টলৈ গৈছিলো সেই সময়ত বদৰনী ৰাজবল ডাঙৰীয়া আপুনি ক'ত আছিল এই মানুহখিনিৰ নাগৰিকত্ব যাওঁ অৱস্থা হৈছিল সেই সময়ত ৰকিবুল হুছেইনে গৈ ৰাহুল গান্ধী ডাঙৰীয়াৰ ওচৰলৈ গৈ কৈছে যে আমি ডাঙৰ ডাঙৰ উকিল ধৰিব লাগে কিন্তু আমি ইমান পইচা ক'ত দিম আপুনি মাতি আনি কওক সেই সময়ত কপিল সিবাল বিবেক তানখা সলমান খুৰছিদ অভিষেক মনু সিংভিক মাতি আনি ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে আপোনালোকে বহুত কেছত টকা লয় এই দুখীয়া মানুহসকলৰ জীৱন মৰণৰ কথা আপোনালোকে এই মানুহখিনি ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰক যুক্তিৰে বিভিন্ন ধৰণেৰে যুঁজি ইয়াত 4টা কেছ কৰি আপোনালোকৰ সেই 48 লাখ মহিলাৰ জৰিয়তে সমগ্ৰ মানুহখিনিক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰা হ'ল নে নাই আপোনালোকে কওক বদৰনী ৰাজবল সাহাব এই বিথিকা মাৰাক আপোনাৰ মানুহ নেকি আপোনাৰ সমষ্টি এই ৰচিদ আলমক লগত লৈ মই লৈ গৈছিলো আজি আহোঁতো আপোনাৰ এডভোকেট অন ৰেকৰ্ড আইবিৰ লগত কথা পাতিছো
কৈছে আমি যাম আপোনালোকৰ হৈ ক'বলৈ। নিশ্চিত বিপদৰ পৰা এই মানুহখিনি ৰক্ষা পৰিছিল ৰাইজ। অকল সেইটোৱে নহয়, 1951 চন 71 চন ভিত্তি বছৰ হ'বনে নহয় সেই কথা আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টত কেছ হৈছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই কোৰ্টত গৈছে, কিন্তু কোনো উকিল নধৰিলে ৰাইজ। এতিয়াও আপোনালোকৰ সেই কথাবিলাক ৱেবছাইটত আছে। আমি কপিল সিবাল, ইন্দিৰা জয়সিং ডাঙৰ ডাঙৰ উকিল ধৰি বিভিন্ন ধৰণৰ আৰ্গুমেণ্ট দিছোঁ। এতিয়াও সেই কেছটো ৰায় এতিয়ালৈকে দিয়া নাই ৰাইজ। এই বিপদসমূহৰ পৰা ৰক্ষা পাবৰ কাৰণে আপোনালোকক কৈছোঁ, এইবাৰ কংগ্ৰেছ দলৰ প্ৰয়োজন আছে, ৰাহুল গান্ধীৰ প্ৰয়োজন আছে ৰাইজ। ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে এইবাৰ দলে বলে গৈ 7 তাৰিখে হাতৰ চিনত বুদ্ধি ৰকিবুল হুছেইনক আপোনালোকে বিজয়ী কৰক। খুশিৰ সময়ত, আনন্দৰ সময়ত, বিয়াৰ সময়ত ৰকিবুল হুছেইন আপোনালোকৰ তাত কেতিয়াবা নাহিব পাৰে, কিন্তু বিপদৰ সময়ত য'তে নাথাকো দৌৰি আপোনালোকৰ ওচৰলৈ আহি আপোনালোকৰ সন্মুখত থিয় হ'ম, কথা দিলোঁ মই। সেইকাৰণে ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ, এই যে আঙুলিটোৰে এইবাৰ ভোট দিব, সেই ভোটটো কোন এমপি হ'ল সেই ভোট নহয়, এই ভোটটো হ'ল জীৱন মৰণৰ ভোট। চিন্তা কৰিব, এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, কেইবাবাৰো চিন্তা কৰিব যে ৰকিবুল হুছেইনে এনেকে কৈছে সত্য হয় নে নহয়। তাৰাবি নামাজৰ পিছত হোৱাৰ সময়ত ল'ৰা ছোৱালীক মাতি আনিব, নিজৰ জনা শুনা মানুহখিনিক মাতি আনিব আৰু ক'ব যে ৰকিবুল হুছেইনে কৈছে জীৱন মৰণৰ কথা হয় নে নহয়। আৰু যদি হয় বুলি কয়, 7 তাৰিখে আপোনালোকে হাতৰ চিনত ভোট দি জয়যুক্ত কৰিব। ৰাইজে আঙুলিটোত আপোনালোকৰ জীৱন আছে। যদি আপোনালোকে ভুলকৈ ভোট দি দিয়ে, যদি উত্তেজিতভাৱে বেলেগৰ কথাত ভোট দি দিয়ে, আপোনালোকৰ ল'ৰা ছোৱালী বিপদত পৰিব। আকৌ শুই থকা অৱস্থাত এই ঘৰ ভাঙিব, আকৌ শুই থকা অৱস্থাত আপোনালোকক অত্যাচাৰ কৰিব। এই হাতত আপোনালোকৰ জীৱন আছে, আঙুলিটোত। এই জীৱন আপোনালোকে শুদ্ধ পথত দিয়ক ৰাইজ। দিবনে ৰাইজ? গৰম লাগিছে বহুত। আকৌ ঘৰত গৈ আপোনালোকে চালিখন ঠিক কৰিব লাগিব, ঘৰৰ পানী ওলাব লাগিব, ইফতাৰৰ বস্তু বনাব লাগিব। মই আপোনালোকৰ ল'ৰা, আপোনালোকৰ পৰিয়াল, মই মোৰ সমষ্টিৰ ভোট দিয়া ভোট নিদিয়া চামগুৰি সকলোৰে মই পৰিয়ালৰ সদস্য। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ 50টাই মোক তাত হৰাব পৰা নাই। এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰ জিকিছোঁ 25 বছৰৰ কাৰণে। শক্তিশালী দুবাৰকৈ চিফ মিনিষ্টাৰ থকা 10 বছৰ প্ৰফুল্ল কুমাৰ মহন্তক চামগুৰি ৰাইজে হৰুৱাই পঠিয়াই দিছে 20,000 ভোটৰ ব্যৱধানত। কাৰণ আমি বাকীত নচলোঁ, আমি ফাঁকি নিদিওঁ, আমি নগদ মানুহৰ কাম কৰোঁ, নগদ মানুহৰ কাম কৰিম ৰাইজ। আপোনালোকে মোক মৰম কৰক, আপোনালোকে মোক দোৱা কৰক, ইয়াৰ প্ৰতিদান আপোনালোকক নিৰাপত্তা দিম ৰাইজ। আপোনালোকক কৈছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত আপোনালোকে শান্তিৰে থাকিব পাৰিব। যি অশান্তিত আছোঁ সেই অশান্তি দূৰ কৰিবৰ কাৰণে দলে বলে গৈ আপোনালোকে হাতৰ চিৰত 7 তাৰিখে ভোট দিব ৰাইজ। এইখিনি কথাৰে মোৰ বক্তব্য ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ, খুদা হাফিজ। কৰিব নহয়, এইটোৱে কয় মৰম। মই ভাষণ শেষ কৰিলোঁ। হিমন্ত বিশ্ব শৰ্মাই বক্তৃতা দি থাকোঁতে আধাতে মানুহ যায় গ'ল। আমাৰ বক্তৃতা শেষ হ'ল, এতিয়াও মানুহে মৰে মৰে আমাৰ ফালে চাই আছে। সেইটোকে কয় মৰম, আশীৰ্বাদ, দোৱা। আপোনালোকৰ এই দোৱা এই ৰমজান মাহত মই এনেকৈ লৈ যাম আৰু আপোনালোকৰ নিৰাপত্তাৰে তাৰ মই উত্তৰ দিম। ধন্যবাদ। খুদা হাফিজ। 5 মিনিট সময় লওঁ, আমাৰ এটা জৰুৰী প্ৰগ্ৰাম।